নমস্কাৰ মোৰ সকলো শুভাকাংক্ষী অনুৰাগীলৈ ভোগালীৰ ওলগ জনাইছোঁ, ভোগালীৰ শুভেচ্ছা জনাইছোঁ। মোৰ ভাল লাগিছে যে মোৰ সৃষ্টিশীল গানে ধানে ইমান দিন বছৰ কৰি বগাই আপোনালোকৰ মৰম প্ৰীতিৰে আজিৰ এই দিনত উপস্থিত হ'লহি। যোৱাকালি বহু কষ্ট কৰি কেৱল মাত্ৰ 2টা দিনতে বৰ কষ্ট কৰি এটা গান সুন্দৰ বুলি নকওঁ, মই এটা জাতীয় সেন্টিমেণ্ট বা সংস্কৃতিৰ সেন্টিমেণ্ট লৈ পেলাই এটা গীত হঠাৎ কষ্ট কৰি ৰাতি ঠিক 12টাৰ বোধহয় পিছতেই আপলোড কৰিলোঁ। এইকাৰণে যে মোৰ নিজা ইউটিউব একাউণ্ট মহেন্দ্ৰ হাজৰিকা অফিচিয়েলত মই বৰ কষ্ট কৰিছোঁ। আৰু আপোনালোকে জানে যে ইতিমধ্যে মোৰ সংস্কৃতিৰ বৰ ভেটিটো সঁচাকৈয়ে বহুজন ইউটিউবাৰে কি কৰিলে, বেদখল কৰিলে। যি নহওক, জনতাই এতিয়া মোৰ একমাত্ৰ সম্বল, যিহেতু জনতাই সেই 80 দশকৰ পৰাই মোৰ এই যাত্ৰাক সাংঘাতিকভাৱে আহি এই ঠাই পোৱালেহি। গতিকে মই আশা কৰিম সাংঘাতিকভাৱে আপোনালোকে মোৰ চেনেলটো বুলি নহয়, মোৰ এই সৃষ্টি সম্পদ যিহেতু ইয়াতেই পাব, এতিয়াৰ পৰা সকলোৱে যাতে এই ভোগালীৰ পৰা আশীৰ্বাদ কৰে, ছাবস্ক্ৰাইব কৰে, শ্বেয়াৰ কৰে, যাতে সকলোকে পাব পৰাকৈ বিয়পাই দিয়ে। আৰু সকলোৰে যাতে শুভাকাংক্ষী আমি হ'ব পাৰোঁ তাৰেই কামনা কৰিলোঁ যাতে অতি শীঘ্ৰে আমাৰ এটা নতুন যাত্ৰা আৰম্ভ হ'ব। এই যাত্ৰাত যাতে মই সমগ্ৰ অসমৰ প্ৰতিখন গাঁৱে প্ৰতিখন প্ৰতিটো চুবুৰীয়ে আপোনালোকক লগ পাবগৈ পাৰিম। এসকল মোৰ আপোন মানুহৰ ঠিকনা বিচাৰি জনতাৰ দুৱাৰে তাৰেই কামনা কৰিছোঁ, তাৰ প্ৰচেষ্টা কৰিছোঁ। নতুন বছৰত আপোনালোকে কেৱল আশীৰ্বাদ কৰিব। সকলোলৈ শ্ৰদ্ধা শুভেচ্ছা জনাইছোঁ, সকলোলৈ প্ৰণাম জনাইছোঁ, সৃষ্টিশীল প্ৰণাম জনাইছোঁ। সকলোৱে সুন্দৰ স্বাস্থ্যৰে থাকক, সকলোৰে মনবোৰ ধুনীয়া হওক, ভাল দিন আকৌ ঘূৰি আহক, তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। শুভ ভোগালী। ভেলাঘৰ ৰখিব লাগিব, ভোগালী ভোজে ভাতে আদৰিব।